Hello everyone, welcome to our YouTube channel. Jyoti collection অন্য এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি দেখাবলৈ এজোৰ হৈছে এজোৰ মিক্স পাটৰ জোৰা। এখন হৈছে চাদৰখন, এখন হোৱাইট কালাৰত আছে, হোৱাইট কালাৰত সিলভাৰ গুণাৰে কাম কৰা আছে। এখন হৈছে ইয়াৰ মেখেলাখন। আৰু ব্লাউজ পিসটো তেনেকে ঘন ঘনকে এনেকে বুটা কৰা থাকিব। আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি, এইকেইটা হৈছে ইয়াৰ সাইড পাৰি। ইয়াৰ প্ৰাইস হৈছে 1350 रुपीस। এইজোৰ স্কাই ব্লু কালাৰত আছে। এখন হৈছে ইয়াৰ চাদৰখন, এখন ইয়াৰ চাদৰখন, আৰু এখন হৈছে ইয়াৰ মেখেলাখন। ইয়াতো সিলভাৰ গুণাৰে কাম কৰা আছে। ব্লাউজ পিসটো আগৰটো দেখুৱাইটো এনেকে বুটা কৰা থাকিব। এটো হৈছে ইয়াৰ ব্লাউজ পিসটো। আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি কাটা। ইয়াৰ প্ৰাইস হৈছে 1350 টকা। এইজোৰ পিংক কালাৰত আছে, পিংক কালাৰত সিলভাৰ গুণাৰে কাম কৰা আছে। খুব ধুনিয়া, ইয়াৰ কাপোৰটো খুব সফট হয়। এখন ইয়াৰ মেখেলাখন অলপ ওচৰৰ পৰা দেখাই দিছো। এখন ইয়াৰ মেখেলাখন, ব্লাউজ পিসটো এনেকে বুটা কৰা থাকিব। আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি। ইয়াৰ প্ৰাইস হৈছে 1350 টকা। 1350 টকাত আপোনালোকে খুব ধুনিয়া ধুনিয়া কাপোৰ পাই আছে। পাৰ্পল কালাৰত সিলভাৰ গুণাৰে ওয়ার্ক কৰা আছে। খুব ধুনিয়া কাপোৰজোৰ, ৰেডি টু ওয়েটো কৰি পিন্ধিলেতো খুবেই ধুনিয়া লাগিব। আৰু এখন হৈছে ইয়াৰ মেখেলাখন, এখন হৈছে মেখেলাখন। চাও মই ওচৰৰ পৰা দেখাই দিছো কিমান ধুনিয়াকে কাম কৰা আছে। কম দামত ধুনিয়া ধুনিয়া কাপোৰ পাই আছে। এইটো ব্লাউজ পিসটো এনেকে থাকিব। আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি কেটা। ইয়াৰ প্ৰাইস হৈছে 1350 টকা। এবাৰ এজোৰ দেখাইছো মেহেন্দি গ্ৰীন কালাৰত। এজোৰো সিলভাৰ গুণাৰে কাম কৰা আছে। এখন চাদৰখন, আৰু এখন হৈছে ইয়াৰ মেখেলাখন, এখন হৈছে ইয়াৰ মেখেলাখন। ইয়াৰ কামটো খুব ধুনিয়া, ইয়াৰ কাপোৰো বহুত ধুনিয়া হয়। কাপোৰটো পুৰা একদম মিহি হয়। আৰু এটো হৈছে ইয়াৰ ব্লাউজ পিসটো। এইকেইটা হৈছে ইয়াৰ সাইড পাৰি। ইয়াৰ প্ৰাইস হৈছে 1350 টকা। এইজোৰ সেম ডিজাইনত দেখাইছো। ইয়াৰ কালাৰটো বেলেগ হ'ব। এইটো এখন ইয়াৰ চাদৰখন, আৰু এখন হৈছে ইয়াৰ মেখেলাখন। আৰু এইকেইটা ইয়াৰ সাইড পাৰি। ব্লাউজ পিসটো আগৰ কেইজোৰৰ দৰে ঘন ঘনকে এনেকে সৰুকে বুটা কৰা থাকিব। ইয়াৰ প্ৰাইস হৈছে 1350 টকা। এখন খুব ধুনিয়া কালাৰত আছে। এখন হৈছে ইয়াৰ চাদৰখন। ইয়াত গোটে বডিতে ইয়াৰ কাম কৰা আছে। ইয়াত গোল্ডেন গুণাৰে কাম কৰা আছে। আৰু এখন হৈছে ইয়াৰ মেখেলাখন, এখন হৈছে ইয়াৰ মেখেলাখন, এখন ইয়াৰ মেখেলাখন। আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি কেটা। এইকেইটা হৈছে ইয়াৰ সাইড পাৰি। আৰু এটো হৈছে ইয়াৰ ব্লাউজ পিসটো, এটো হৈছে ইয়াৰ ব্লাউজ পিস। ইয়াৰ প্ৰাইস হৈছে 1700। ইয়াৰ প্ৰাইস হৈছে 1700। এবাৰ দেখাইছো ইয়েলো কালাৰৰ খুব সুন্দৰ এজোৰ কাপোৰ। এখন হৈছে ইয়াৰ চাদৰখন, চাদৰখনৰ গোটে গাটোতে ফুল বসা আছে। আৰু এখন হৈছে ইয়াৰ মেখেলাখন, এখন হৈছে মেখেলাখন। ইয়াৰ গোল্ডেন গুণাৰে কাম কৰা আছে। অল ওয়ার্ক গোল্ডেন গুণাৰতে কৰা আছে। আৰু ইয়াৰ ব্লাউজ পিসটো খুব ধুনিয়া। ব্লাউজ পিসটো হাতৰ ওপৰলৈকে এনেকে কাম কৰা আছে। এটো হৈছে ইয়াৰ ব্লাউজ পিসটো। আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি কেটা। এইকেইটা হৈছে ইয়াৰ সাইড পাৰি। ইয়াৰ প্ৰাইস হৈছে 1700। এবাৰ দেখাইছো এজোৰ লাইট লেভেণ্ডাৰ কালাৰত আছে। একেবাৰে লাইট ডুৱেল কালাৰো আহি যায়। এখন হৈছে চাদৰখন, আৰু এখন মেখেলাখন, এখন মেখেলাখন। গোটে কাপোৰজোটিয়ে গুণাৰে কাম কৰা আছে। আৰু এটো হৈছে ব্লাউজ পিসটো, এটো হৈছে ব্লাউজ পিসটো, এটো ব্লাউজ পিস। আৰু ইয়াৰ সাইড পাৰি কেটা। এইকেইটা হৈছে ইয়াৰ সাইড পাৰি, এইকেইটা ইয়াৰ সাইড পাৰি। ইয়াৰ প্ৰাইস হৈছে 1700। এইজোৰ খুব ধুনিয়া এটা কালাৰত আছে। ইয়াতো গোল্ডেন গুণাৰে কাম কৰা আছে। এখন চাদৰখন, চাদৰখনৰ গোটে গাতে এনেকে কাম কৰা আছে। আৰু এখন হৈছে মেখেলাখন, এখন মেখেলাখন। আৰু এইকেইটা হৈছে সাইড পাৰি কেটা। এইকেইটা হৈছে ইয়াৰ সাইড পাৰি। আৰু এটো হৈছে ইয়াৰ ব্লাউজ পিসটো। ব্লাউজ পিসটো হাততে এনেকে গোটে ওপৰলৈকে কাম কৰা আছে। কাপোৰটো বহুত হেভি হয়। ৰেডি টু ওয়েৰ কৰি পিন্ধিলে খুব ধুনিয়া লাগিব। ইয়াৰ প্ৰাইস হৈছে 1700। এইজোৰ মিক্স পাটৰে জোৰা হয়। ইয়াৰ চাদৰখন কন্ট্ৰাষ্ট হয় আঁচলটো। ইয়াত সিলভাৰ গুণাৰ আঁচলটো সিলভাৰ গুণাৰে কাম কৰা আছে। আৰু গাটো তেনেকে ব্লু কালাৰে কাম কৰা আছে। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এখন মেখেলাখন। মেখেলাখনত খালি গুণাৰে কাম কৰা আছে।
এইটো হৈছে ইয়াৰ ব্লাউজ পিসটো হাতত এনেকে এটা পাৰি থাকিব আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি ইয়াৰ প্ৰাইস হৈছে 1400 এইযোৰ দেখাইছো সেম ডিজাইনত পিংক কালাৰত আছে ইয়াৰ আঁচলটো কন্ট্ৰাস্ট হ'ব আঁচলটো এনেকে সিলভাৰ গুণাৰে কাম কৰা আছে আৰু গাটো এনেকে ৰাণী পিংকত এনেকে বুটা কৰা আছে আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি কেইটা সিলভাৰ গুণাৰত থাকিব আৰু এখন হৈছে ইয়াৰ মেখেলাখন খুব সুন্দৰ কালাৰ ধুনিয়া আৰু মেখেলাখনত এনেকে কাম কৰা আছে সব মেখেলাখন কিমান ধুনিয়া মেখেলাখন ইয়াৰ প্ৰাইস হৈছে 1400 এইটো গ্ৰীন কালাৰত এইযোৰ আগৰ দেখুৱা কিযোৰ দৰে হয় কালাৰটো বেলেগ হ'ব ইয়াত এনেকে আঁচলটো এনেকে লটা লটাকে এনেকে কাম কৰা আছে আৰু এখন হৈছে মেখেলাখন খুব মানে কাপোৰ কেইযোৰ কালাৰ ধুনিয়া আৰু মানে ইয়াৰ ডিজাইনো খুব ধুনিয়া হয় আৰু পিন্ধিলেতো খুবেই ধুনিয়া লাগিব এখন মেখেলাখন আৰু এইকেইটা হৈছে ইয়াৰ সাইড পাৰি এইকেইটা ইয়াৰ সাইড পাৰি আৰু এইটো ব্লাউজ পিসটো তেনেকে হাতত থাকিব এইটো ইয়াৰ প্ৰাইস হৈছে 1400 যোৰ কাপোৰযোৰ কালাৰটো ফোনত অকমান ডাৰ্ক লাগিছে কিন্তু ইমান ডাৰ্ক নহয় কালাৰটো লাইটে হয় মানে লাইটৰ পোহৰত অলপ কালাৰটো ডাৰ্ক যেন লাগিছে কিন্তু কালাৰটো এটো অলপ লাইট কালাৰত হয় সেম ডিজাইনৰ খুব ধুনিয়া এটা কালাৰ দেখাইছো এইটো পেন্সিল কালাৰত আছে গাটো আৰু ইয়াৰ আঁচলটো তেনেকে ব্লেক কালাৰত সিলভাৰ গুণাৰে কাম কৰা আছে এখন হৈছে ইয়াৰ চাদৰখন আৰু ইয়াৰ ব্লাউজ পিসটো এনেকে হাতৰ এনেকে থাকিব এইটো ইয়াৰ ব্লাউজ পিসটো এনেকে ব্লেকতে আছে আৰু এখন হৈছে ইয়াৰ মেখেলাখনটো এনেকে ওপৰলৈকে এনেকে লতা ডিজাইনত কাম কৰা আছে এখন হৈছে মেখেলাখন ব্লেক কালাৰত আছে ইয়াৰ প্ৰাইস হৈছে 1400 আজি আপোনালোকক কম দামত ধুনিয়া কেজুমান মিক্স পাটৰ কাপোৰ দেখালো আশা কৰিলো আপোনালোকে চাই ভাল পালে যিমান পাৰো চেষ্টা কৰো আপোনালোকলৈ ধুনিয়া কাপোৰ লৈ আহিবলে কেতিয়াবা হয়তো নিমিলিব পাৰে সময় দেখুৱাটো গতিকে আপোনালোকে আশা কৰিছো চাই ভাল পাব বুলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ স্ক্ৰিনত আমাৰ বুকিং নাম্বাৰ হোৱাটসএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে কন্টেক্ট কৰিলে জানিব পাৰিব আজি